হেৰাই যোৱা সপোনবোৰ আজিও মনত পৰে। নৱজিতৰ কথা ভাল লাগিলে লাইক কমেণ্ট কৰি দিবচোন। ল'ৰালি কালৰ কথাবোৰ আজিও মনত পৰে। ঐ মনত পৰেনে তহঁতৰ সৰু কালৰ কথাবোৰ? কিমান মধুৰ আছিল নহয়নে? মনত কোনো চিন্তা নাছিল, মনত কোনো আক্ষেপ নাছিল। সঁচাকৈ বৰ মনত পৰে অ'। একেলগে মিলি স্কুল যোৱা, স্কুলৰ পৰা আহিয়ে দৌৰি দৌৰি খেলিবলৈ যোৱা, তাৰ মাজতে কেতিয়াবা পিটন খোৱা, গধূলি হোৱাৰ লগে লগে পঢ়া টেবুলত বহি টোপনিয়াই থকা আৰু যে কত কিমান আছিল। এতিয়াৰ দৰে কোনো জাতিকতা নাছিল কোনো দামী মোবাইলৰ আকাংক্ষা। আজিৰ দৰে সেই ইণ্টাৰনেটৰ খেলবোৰো নাছিল। লগৰ লগত ওলাই যায় সেই খেলপথাৰত ফুটবল ক্ৰিকেটবোৰে যথেষ্ট আছিল। সঁচাকৈ মনৰ পৰা কৈছোঁ, মন যায় আকৌ সেই দিনবোৰলৈ ঘূৰি যাবলৈ। বন্ধুহঁত আকৌ এবাৰ ঘূৰি যাওঁ। বন্ধুহঁত আকৌ এবাৰ বিলাই দিওঁ সাঁচি ৰখা মৰমবোৰ। ধন্যবাদ।